কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে চৰকাৰে দিলে এটা ভাল খবৰ। হয়, আপোনালোকে একেবাৰে ঠিকেই শুনিছে। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকসকলৰ বাবে দিছে ভাল খবৰ। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC যদি আপডেট নকৰে তেন্তে আপোনাৰ একাউণ্টত ধন নোসোমাব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি হ'ল হেল্পলাইন নম্বৰ 155261। এই নাম্বাৰটো মনত ৰাখি লওক 155261। নতুন নিয়মেৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে ধন। আজিয়ে কৰি লওক KYC, কাৰণ KYC নকৰিলে আপোনালোকৰ একাউণ্টত ধন নোসোমায়। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। ৰাজ্যৰ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ, কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। সকলো কৃষকে বাধ্যতামূলক পঞ্জীয়ন কৰাটো। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধকৈ নথিপত্ৰ। তাৰে ভিতৰত আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। হয়, এই 4বিধ নথি লৈ আপুনি পঞ্জীয়ন কৰিব পাৰিব। কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ বহুকেইটা সুবিধা। আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এই নিয়ম। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। আৰু আপোনাৰ জিলা সাধাৰণ সেৱা CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে 4টা নথিপত্ৰ লাগিব। তাৰে ভিতৰত আধাৰ কাৰ্ড, পেন কাৰ্ড, জমাবন্দী কপি আৰু পঞ্জীকৃত আধাৰ নাম্বাৰ। বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয়। হিন্দু যুৱকক জীৱনতে অগ্নিকাণ্ড কৰি হত্যা কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বাংলাদেশত লম এই কথাষাৰৰ বাৰে বাৰে কৈ আছে। অসমত প্ৰায় লাখ লাখ বাংলাদেশী আছে। 71 আগত হওক বা পিছত হওক বাংলাদেশী আছে। আমাৰ ৰাজ্যখন ভৱিষ্যতৰ সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিব লাগিব। আৰু ইয়াৰ বাবে বিজেপিয়ে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহিছে। বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয়। হিন্দু যুৱকক জীৱন্ত অগ্নিকাণ্ড কৰি হত্যা কৰিছে বাংলাদেশীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ বাংলাদেশত লম এই কথাষাৰ বাৰে বাৰে কৈ আছে।